गणेशर बियामनि एन्डियानि बिजाथि भिक्टर कुमार दासआ खालामबाय असमिया हारिनि माननि गामसाखौ असनमान। जाय गामसाखौ लानानै असमिया हारिया गोग्गायो बे गामसाखौ दिनै असनमान खालामदों बिजाथि भिक्टर कुमार दासआ। असमिया हारिनि गोथार गामसाखौ मान होनानै इउपिपिएलनि बिजाथि पबित्र कुमार बर' आरो इउपिपिएल दलनि मावथिफोरा रायजो राजाफोरनि न' थांनानै आरो लामा दथा दखान गलाफोराव थांनानै खौरां लाहैनायजों लोगोसेनो गोदोनायाव गांफा गांफा बिहु फालि एबा गामसा गानहोनानै बरायदोंमोन पबित्र कुमार बर'आ साननैसो सिगाङाव। पबित्र कुमार बर'नि बेबायदि बाख्नायजाथाव हाबाखौ एनडिए एबा बिजेपि दलनि बिजाथि भिक्टर कुमार दासआ असमिया हारिनि बिहु फालि एबा गामसाखौ अपमान खालामो। भिक्टर कुमार दासआ बुंदोंदि इउपिपिएल दलआ रायजो राजाफोरनो न' आरो लामा दथा आरो दखान गलाफोराव थांनानै खौरां लानायजों लोगोसे गामसा गानहोआखै। बियो गांफा गांफा गामसा नङा, बियो दोंफा दोंफा दौलें लागायनो होनाय दिरुंसो होननानै बुंथियो। बेबायदि सोदोब बाहायनानै भिक्टर कुमार दासआ असमिया हारिनि गामसाखौ असनमान खालामो। পুনৰবাৰ মানুহক এই গামোচাৰ মাধ্যমেৰে ইউপিপিএল দলৰ কাৰ্যকৰ্তাসকলে মাধমাৰ সোধাব বিচাৰিছে। আমাৰ কাৰণে সেইখন গামোচা দেখাত গামোচা, কিন্তু মই ভাবোঁ সেইখন গামোচা নহয়। ঘূৰি ফুৰিছে এয়া গামোচা নহয়, আচলতে সেয়া চিপজুৰিহে। এই গামোচাখন আপোনালোকে সন্মান বুলি নাভাবিব। আপোনালোকৰ গলত মই পুনৰবাৰ কৈছো চিপজুৰি এডাল এডাল ওলোমাই দিছে। नाथायबा असमिया हारिया जायखिजाया हाबाफारियावनो गामसाजों आलासिफोरखौ मान होयो आरो बरायो। नाथाय इउपिपिएलनि बिजाथि पबित्र कुमार बर' बिथांखौ राजखान्थिनि फोथाराव गाज्रि गाब फोनो नाजानानै भिक्टर कुमार दासआ गावनि आथिङाव गावनो रुवाजों दानना लानायसो जादों। असमिया हारिनि गोथार बिहु फालिखौ दोंफा दोंफा दिरुंजों रुजुनाया भिक्टर कुमार दासआ पबित्र कुमार बर'खौ लाजि फोनांनाय जायाखै, बियो असमिया हारिखौनो लाजि फोनांनाय जादों। बेखायनो फैबाय थानाय समाव बेबादि असमिया हारिखौ एबा असमिया हारिनि गामसाखौ बेबादि दोंफा दोंफा दिरुंजों रुजुनायखौ गोख्रों रावजों सोंखारियो प्रदीप कलिता बिथाङा। असमिया हारिनि गोथार आरो माननि गामसाखौ गाज्रियै मुं होनायनि थाखाय फैगौ आसाम विधानसभा बिसायख'थिनि भट होनाय खालाराव असमिया हारिनि भटनिफ्राय एनडिएनि बिजाथि भिक्टर कुमार दासआ गोजानाव थानांगोन नामा? হয়, আমি যোৱাকালি আমাৰ 44 নং গুৰেশ্বৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভিক্টৰ দাস ডাঙৰীয়াই আমাৰ ইউপিপিএল দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াৰ বিষয়ে তেখেতে এটা মানে খুব বেয়া কথা কৈছে আৰু এটা তেখেতে জানি কৈছে নে নাজানি কৈছে আমি অৱগত নহয়। আচলতে তেখেতৰ হয়তো সেইখিনি জ্ঞান নাই চাগে। তেখেতে আমাৰ বিগত সময়ছোৱাত আমাৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াই আমাৰ বিভিন্ন বজাৰ বা বিভিন্ন সামাজিক অনুষ্ঠানবিলাকত তেখেতে ৰাইজৰ লগত চিনাকি হ'বলৈ গৈ একোখনকৈ গামোচা দিছিলে আৰু সেই গামোচাখনক তেওঁ বিৰূপ মন্তব্য কৰিছে। আচলতে এই গামোচাখন আমাৰ অসমীয়া জাতিৰ এটা স্বাভিমান, এই স্বাভিমানক তেখেতে আঘাত ঘানিছে আৰু তেখেতে সেই গামোচাখনক চিপজুৰিৰ লগত তুলনা কৰিছে। তেখেতে জানে, তেখেতে এই কথাটো জানিব লাগিছিলে যে এজন অসমীয়া সন্তান হিচাপে এখন গামোচা আমাৰ অসমীয়া জাতিৰ কাৰণে কিমান মূল্যৱান। এটা স্বাভিমান, অসমীয়া গামোচা এখন এটা স্বাভিমান আৰু সেই স্বাভিমানক তেখেতে আঘাত কৰিছে। অকল গামোচাখনক অপমান কৰা নাই, এটা জাতিক অপমান কৰিছে। গতিকে এই কথাত তেখেতে নিশ্চয় গৰিহণাৰ পাত্ৰ। আমি তেখেতক ধিক্কাৰ জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে এনেকুৱা মন্তব্য দি তেখেতে আমাৰ অসমীয়া জাতিটোক অপমান নকৰে। তেখেত এজন ৰাইজৰ প্ৰতিনিধি হৈ সামান্য যদি জ্ঞানখিনি নাই তেখেতৰ, এইটো নিশ্চয় আমি বিচাৰযোগ্যৰ বিষয়। গতিকে তেখেতক আমি ইউপিপিএল দলৰ তৰফৰ পৰা আমি সকীয়াই দিছোঁ। পৰৱৰ্তী সময়ত আমাৰ এই অসমীয়া জাতিক অপমান কৰা এইটো আমি সহ্য নকৰিম। আমি ইউপিপিএল দলৰ পৰা তেখেতক ধিক্কাৰ জনাইছোঁ। আমাৰ তামোলপুৰ জিলা যুৱ শাখাৰ তৰফৰ পৰা আমি তেখেতক ধিক্কাৰ জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে এই গামোচাখনক কোনো চিপ ৰুচিৰ লগত তুলনা নকৰে তেখেতক আমি সকীয়াই দিছোঁ। অসমীয়াসকলৰ যিটো নেকি স্বাভিমান, গামোচাক লৈ থাকিলে যিটো যি মন্তব্য দিছে এইটো ক্ষেত্ৰত কি ক'ব? আৰু যিটো আপুনি এজন অসমীয়াৰ যুৱক হিচাপে মই কৈছোঁ এইটো আমাৰ অসমীয়া গামোচাখন এখন স্বাভিমান, আমাৰ জাতিৰ স্বাভিমান। এই স্বাভিমানক তেখেতে অকল গামোচাখনক অকল পবিত্ৰ কুমাৰ বড়োক অপমান কৰে, এটা আমাৰ জাতিক অপমান কৰিছে। এখন অসমীয়া গামোচা আমাৰ
অসমীয়া জাতিৰ কাৰণে কিমান মূল্যৱান সেই কথাটো তেখেতে হয়তো বিবেকহীন তেখেতে নাজানে আৰু সেই নাজানি কিনে তেখেতে এই মন্তব্যটো কৰিছে আমি ধিক্কাৰ জনাইছোঁ আমাৰ দলৰ তৰফৰ পৰা অসমীয়া ল'ৰা হিচাপে তেখেতক ধিক্কাৰ জনাইছোঁ পৰৱৰ্তী সময়ত যাতে এনেকুৱা বিৰূপ মন্তব্য তেখেতে নকৰে যিটো গামচাক যিটো সম্বোধনা জনোৱা হয় সকলোকে মান প্ৰমাণ দিয়া হয় গামচা দিয়া মানে সেইটো তেখেতে কি আজিৰ দিনত যি মন্তব্য কৰিছে সেইটোৰ বিষয়ে কি ক'ব এইটো আচলতে আমাৰ অসমীয়া জাতিৰ এটা পৰম্পৰা এজন মানুহৰ লগত চিনাকি হ'বলৈ গৈছে এখন গামোচাৰে চিনাকি হ'বলৈ খুব সুন্দৰ এটা পদক্ষেপ এখন অসমীয়া স্বাভিমান গামোচা লৈ কেনে মানুহজনৰ লগত চিনাকি হৈছে খুব সুন্দৰভাৱে মনৰ ভাৱ আদান প্ৰদান কৰিছে ইয়াত কোনো বিতৰ্কিত কৰিব লগা কথা নাছিলে তেখেতেও এজন প্ৰতিনিধি তেখেতেও তেনেকুৱা কাম কৰক আমাৰ ক'ব লগা একো নাই আমাৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া তেখেত যথেষ্ট অভিজ্ঞ মানুহ দুবাৰকৈ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা তেখেতে MCL হৈছে তেখেত ৰাজনৈতিকভাৱে যথেষ্ট অভিজ্ঞ ব্যক্তি তেখেতে এজন মানুহৰ ওচৰত যেতিয়া গৈছে এখন গামোচাৰে তেখেতে পৰিচয় লৈছে তেখেতে কথা বতৰা পাতিছে তাত এনেকুৱা বিৰূপ মন্তব্য কৰিবলগীয়া কোনো কথা নাছিল গতিকে এইটো কথাই অকল তেখেতক মানে আঘাত কৰা নাই এইটো অসমীয়া জাতিক এটা আঘাত কৰিছে অসমীয়া স্বাভিমান গামোচাক আঘাত কৰিছে এই বিষয়টো আমি তীব্ৰ গৰিহণা জনাইছোঁ তেখেতক এইটো কেতিয়াও হ'ব নোৱাৰে এজন তেখেতে কোৱাটো তেনেকুৱাকৈ কৈছে আমি পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াই চিপ জৰি দিয়া বুলি কৈছে গামোচা নহয় এইখন চিপ জৰি বুলি কৈছে সেইটো কথাই কৈছোঁ মই যে পবিত্ৰ বড়োক অপমান কৰা নাই এইটো এটা অসমীয়া জাতিক অপমান কৰিছে গতিকে তেওঁ যদি সঁচাকৈ তেখেতে অসমীয়া সন্তান হয় এজন খিলঞ্জীয়া ব্যক্তি হয় তেখেতে এই কথাটো নিশ্চয় এই প্ৰতিক্ৰিয়াৰ পৰা তেখেতে ইয়াৰ ক্ষমা বিচাৰিব বা অসমীয়া জাতিৰ ওচৰত এটা ক্ষমা বিচাৰিব তেখেতে